আজি মই ঘৰতে বনাবলৈ চেষ্টা কৰিলোঁ গা ধোৱা চাবোন। এয়া চাওকচোন, মোৰ গা ধোৱা চাবোন ইমান বেছি ধুনীয়া হ'ল আৰু মই ভবাই নাছিলোঁ ইমান বেছি ধুনীয়া হ'ব বুলি। আৰু চেষ্টাহে কৰিছিলোঁ দেই, আৰু মই যিমানটো ধুনীয়া হ'ব বুলি ভাবিছিলোঁ তাতকৈ বেছিয়ে ধুনীয়া হৈ গ'ল। আৰু আপোনালোকেও চেষ্টা কৰিব আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু প্ৰথমৰ পৰা শেষলৈকে আজি ভিডিঅ'টো চাই যাওক। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া চাওক, এল'ভেৰা পাত। আজি মই বনাব লৈছোঁ চাবোন। আৰু আমাৰ ঘৰত নাই, ওচৰৰ বৰমা এজনীৰ ঘৰৰ পৰা আনিলোগৈ এল'ভেৰা পাত। এয়া তাৰপিছত মই চাবোন বনাম বুলি ভাবিছোঁ, হয়নে নাই নাজানো। আজি প্ৰথম মানে ট্ৰাই কৰিম, আৰু হ'লেও দেখাম নহ'লেও দেখাম, আপোনালোকে চাই যাওক প্ৰথমৰ। এতিয়া মই কাটিবলৈ লৈছোঁ এল'ভেৰা পাতটো। এয়া ওপৰৰখিনি কাটি উলিয়াই দিছোঁ, আৰু মাজৰ যোনখিনি অংশ সেই অংশখিনি উলিয়াই লৈছোঁ। উলিয়াই লৈ পেলাই ধুনীয়াকৈ এইখিনি মই মিক্সিত মাৰি ল'ব লাগিব ভালকৈ। Hold on, just let us escape and fly away tonight. মই মেছ'ৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ, আপোনালোকে অৰ্ডাৰ কৰি আনিব পাৰে। বৰ বেছি দাম নহয়, 150ৰ ভিতৰত আপোনালোকে পাই যাব। আৰু নিজৰ কথা, ডাঙৰ ন সৰু ন, মই বৰ বেছি ডাঙৰ লোৱা নাই কাৰণ বনাব নাজানো, নহ'বও পাৰে। আৰু এইটো এতিয়া মই চব বেছখিনি সৰু সৰুকৈ অকণ মানে টুকুৰা কৰি লৈছোঁ। বৰ বেছি ডাঙৰ হ'লে অকণমান গলাবলৈ জটিল হ'ব, সেইকাৰণে অকণমান চব বেছখিনি সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এইখিনি এল'ভেৰা জেলখিনি মই কাটি উলিয়াইছিলোঁ। তাৰপিছত এতিয়া চব বেছখিনি ধুনীয়াকৈ ছাইডত থৈ লৈছোঁ, আৰু এল'ভেৰা জেলখিনি মিক্সিত ধুনীয়াকৈ মাৰি ল'ম। তাৰপিছত মাৰি লৈ পেলাই চাই যাওক। এতিয়া মই ডাঙৰ পাত্ৰ এটাত পানী আধাখিনি কৰি লৈ পেলাই বহাই লৈছোঁ, আৰু কাষতে সৰু পাত্ৰটো এইটো ধুনীয়াকৈ শুকুৱাই ল'ম। আৰু এইটোত পানী থাকিলে বেয়া হ'ব, যিহেতু মই চব বেছখিনি গলাম। তাৰপিছত অকণ শুকাই ল'লে বেছি ভাল। এইটো ধুনীয়াকৈ শুকুৱাই লৈছোঁ, আৰু কাষতে পানীখিনি যে বহাই থৈছোঁ পানীখিনি উতলিব লাগিব। আৰু পানীখিনি উতল আহিলে মানে ইটোৰ বুকুত সিটো বহাই দিম। মানে মই এইটো ইয়াত এনেকৈ কৰি লৈ পেলাই দি দিম। দি দিয়াৰ পিছত চব বেছখিনি এনেকৈ কৰি লৈ পেলাই ইয়াত দি দিম। তাৰপিছত দি দিয়াৰ পিছত এয়া দেখিছে, আৰু লাহে লাহে এয়া গলিবলৈ আৰম্ভ কৰিলেই ধুনীয়াকৈ। তাৰপিছত এতিয়া লাহে লাহে গলি আহিছে, আৰু এয়া দেখিবলৈ পাইছে। তাৰপিছত ধুনীয়াকৈ গলি আহিব, এয়া গলি আহিছে। আৰু মই এখন চামুচ লৈছোঁ, চামুচেৰে ধুনীয়াকৈ লৰাই আছোঁ, আৰু গলিবলৈ আৰম্ভ কৰিছে। এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ গলি আছে। এতিয়া মোৰ চব বেছখিনি সম্পূৰ্ণভাৱে গলি হৈ গ'ল। আৰু এতিয়া সম্পূৰ্ণভাৱে গলি হৈ যোৱাৰ পিছত এতিয়া মই মিক্সিত যোনখিনি মাৰি থৈছোঁ এল'ভেৰা জেলখিনি, এতিয়া সেই জেলখিনি ঢালি দিম। আৰু জেলখিনি ঢালি দি পেলাই অকণমান, বেছি টাইম নহয়, অকণমান লৰাম। আৰু লৰাই পেলাই লগতে হৈ যাব, কাৰণ মোৰ মানে অলৰেডি হৈয়ে গৈছিলে। অকণমান বেছি গলি গ'ল, যিহেতু লৰাই আমনি কৰিছিলে, আকৌ চাব লগা হ'ল। এতিয়া হৈ গ'ল। আৰু এতিয়া মই ইয়াত নমাই লৈ পেলাই কাপটোত অলপমান তেল দি লৈ পেলাই মানে সানি লৈছোঁ, কাষত লাগি নধৰিবৰ কাৰণে, নহ'লে পিছত লাগি ধৰিব। আৰু কাপত তেল, যিকোনো তেল আপোনালোকে সানি ল'ব পাৰে, ব্যৱহাৰ কৰিব পাৰে। মই এনেকৈ তেল অকণ সানি লৈছোঁ। এয়া সানি লোৱাৰ পিছত তাৰপিছত মই ইয়াতে ঢালি দিছোঁ। এয়া চাওক, ঢালি দি লৈ পেলাই এতিয়া এইখিনি মই ৰাখি দিম। ফ্ৰিজত হ'লে 15 মিনিট ৰাখিব পাৰে, আৰু আপুনি যদি ফ্ৰিজত নাৰাখে তেতিয়াহ'লে 1 ঘণ্টাত ধুনীয়াকৈ হৈ যায়। এতিয়া মই এইখিনি এনেকৈ ৰাখি দিম। ৰাখি দিয়াৰ পিছত আপোনালোকক দেখাই আছোঁ, ব'লক। পিছদিনাখন যোৱাকালি মই ভিডিঅ' এটা বনাই আছিলোঁ চাবোনৰ। তাৰপিছত ল'ৰাৰ ইমান আমনিৰ কাৰণে মই ভিডিঅ'টো আধাতে ৰাখি দিব লগা হ'ল। তাৰপিছত এতিয়া মোৰ চাবোনটো হ'লনে নাই জানিবলৈ এতিয়া মই কাপ দুটা আনি খুলিম, আৰু আপোনালোকেও দেখিব। মই কৈছোঁ হ'লেও দেখাম, নহ'লেও দেখাম। আৰু এতিয়া কাপ দুটা আনি চাওঁগৈ ব'লকচোন, হ'লনে নাই চাবোন। আৰু এই দুটা হৈছে কালি মোৰ ভৰাই থোৱা চাবোনৰ কাপকেইটা। চাওক, কাপকেইটাত কালি ভৰাই থৈছিলোঁ মই। তাৰপিছত এতিয়া এইটো উলিয়াই লৈ চাম, আৰু আপোনালোককো দেখাম হ'লনে নাই নাজানো। ওপৰতো দেখোন বেলেগ কিবাহে হৈছে, চাওকচোন। আৰু অকণমান টুকুৰিয়াই লওঁ, তেতিয়া ধুনীয়াকৈ ওলাব বস্তুটো। হ'লনে নাই চাই থাকক। কি ধুনীয়া চাবোন হ'ল, চাওক। চাই লওঁ।
ধুনীয়া হৈছে। ওপৰৰ ফেনটো মোৰ চচপেনতে চাবোন হৈ গৈছিলে, ভাবিছিলোঁ চাবোন নহ'বই, হ'লেও বহুত ধুনীয়া চাবোন হ'ল চাওক। তাৰপিছত এইটো মই এতিয়া ওপৰটো কাটি দিম, যোনটো হেৰি ফেন নিচিনা হৈ গ'ল, এইটো এতিয়া কাটি দিম। কাটি দিয়াৰ পিছত ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ চাওক। আৰু মই এই বগাখিনি কাটি উলিয়াই দিম, ইয়াৰ পৰা কাটি দিছোঁ, নহ'লে বহুত বেছি বেলেগ লাগিছে। এইটো চাওক ইমান বেছি ধুনীয়া হৈছে, অকণ তেল হৈ আছে তল, মই যিহেতু তেল লগাই লৈছিলোঁ কাপত, আৰু বহুত ধুনীয়া হৈছে চাবোন। চাওক এয়া দুডোখৰ চাবোন মোৰ কি ধুনীয়া, 2 পিচ ধুনীয়াকৈ ওলাই গ'ল। এইকণো পেলাই দিলোঁ, এইকণো ব্যৱহাৰ কৰিব পাৰিম। আৰু এতিয়া আপোনালোকক দেখাম মই ফেনাই নে নাই চাবোনটো। এইটো হৈছে গা ধোৱা চাবোন বনাইছিলোঁ মই, এইটো আপোনালোকক ফেনাইন নাই দেখাব লাগিব এইটো পিছত। আৰু এয়া মই আনি লৈছোঁ পানী, আপোনালোকক দেখাম ফেনাই নে নাই। তাৰপিছত চাই যাওক, মানুহে যিকোনো কামটো কৰিলে হ'বই, নোহোৱা কোনো কথাই নাই, আৰু কৰিলে হ'বই, চেষ্টা কৰিব লাগিব। নহ'ব বুলি ভাবিলেতো নহ'বই ন। আৰু যিহেতু মোৰ মোবাইলটো ধৰিবলৈও মানুহ নাই, মই নিজে এটা হাতে ধৰি লৈছোঁ। তেল হৈ থকাৰ কাৰণে ওপৰত মই তেল দিছিলোঁ, কাপত তেল দি দিয়াৰ কাৰণে অকণমান ফেনোৱাটো, মানে তেলকণ যোৱাৰ পিছত পূৰা ধুনীয়াকৈ ফেনাব। কিন্তু এতিয়া এয়া ফেনাইছে চাওক, দেখিছেনে কি ধুনীয়া ফেনাইছে। আৰু ইমান ধুনীয়া হৈছে, একদম পূৰা নিমজ আহিছে। ভাল হ'ব, এইটো ব্যৱহাৰ কৰিবলৈ ভাল হ'ব, ঘৰতে বনোৱা, একো ইয়াত কেমিকেল ব্যৱহাৰ কৰা নাই। সেইটো কাৰণে এইটো চাওক, আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে ঘৰত বনাই। দেখিছেনে ইমান ধুনীয়া টাইট হৈছে। চাওক চাবোন, আপোনালোকক ফেনাইন নে দেখাই দিলোঁ, ফেনাইছে। চাওক মোৰ চাবোন কি ধুনীয়া, একো গোন্ধোৱা নাই বাৰু, মই গোন্ধৰ কাৰণে একো ব্যৱহাৰ নকৰিলোঁ যে, সেনেকৈ নৰ্মেল চাবোন হৈছে। ইমান ধুনীয়া হৈছে নহয় দেখিবৰ কাৰণে। আৰু আপোনালোকে কালাৰ ব্যৱহাৰ কৰিব পাৰে, আনি ল'ব পাৰে, অনলাইনৰ পৰাও আনি ল'ব পাৰে, এনেও আনি ল'ব পাৰে। মই একো কালাৰ ব্যৱহাৰ কৰা নাই। এইডোখৰ চাওক, এইডোখৰ কি মজা হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে ঘৰতে বনাবলৈ চেষ্টা কৰিব তেনেকৈ। আৰু ময়ো যেনেকৈ বনাবলৈ চেষ্টা কৰিলোঁ তেনেকৈ হ'ল চাবোনডোখৰ এডোখৰ। আৰু গোন্ধটো বাৰু বেলেগ একো নাই, ইয়াত যদি গোন্ধটো ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে গা ধোৱা চাবোন এটা ব্যৱহাৰ কৰিব। আৰু গা ধোৱা চাবোনটো দিলে চেণ্ট ওলাব বাৰু ধুনীয়া। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই। ৰ'ব, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু লগতে নতুন ভিডিঅ' লৈ আহিবলৈ মই আপোনালোকলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই।